নমস্কাৰ মই নয়টি মিনি ব্লগলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যেহেতু সৰস্বতী পূজা সেইবাবে মায়ে পায়স দিছিলে ৰাতিপুৱাই। মই পায়স খাই পেলানি বুবুহঁতৰ ঘৰটো দি থৈ আহিলোগে পায়স। তাৰপিছত মই ওলাবলৈ ল'লোঁ, মা নাছিলে যিহেতু পূজালৈ গৈছিলে সেইবাবে বুবুহঁতৰ ঘৰতে ওলালোগে। তাৰপিছত দেখিছেনে জাপ মাৰি যাবলগীয়া হৈছে যিহেতু চিমেণ্টটো কেঁচা হৈ আছে। এয়া মাছপা গৈ পেলানি মই গ'লোঁ জে বি কলেজত সৰস্বতী মাৰ সেৱা লৈ পেলানি সেৱাই ল'লোঁ, চাকি জ্বলোৱা নাই, দূৰৰ পৰাই সেৱা কৰিলোঁ। তাৰপিছত এয়া ভণ্টিহঁতকো লগ পালোঁ, ভণ্টিৰ লগত এয়া মোৰ লগৰকেইজনী বহুত দিনৰ মূৰত লগ পালোঁ। তাৰপিছত আমি এতিয়া যাব লৈছোঁ ডিচি বিলে, এইটো ভাইটিকো লগ পালোঁ, সি মোতকৈ আগতে ওলাই আহিছিলে। তাৰপিছত আইচক্ৰীম খালোঁ আমি দুজনীয়ে, এটাকে দুজনীয়ে খাইছোঁ ধুনীয়াকৈ। তাৰপিছত এয়া দেখিছে DCB কলেজ পালোঁহি, মোৰ বেষ্ট ফ্ৰেণ্ডজনী তাই তাতে আছে, তাইৰ লগৰখিনিৰ লগত। তাৰপিছত এয়া দেখিছে তাত খিচিৰি পূৰা দি আছে, খিচিৰি আৰু ঢেৰ কিবাকিবি দিছিলে, মই নামবোৰ পাহৰি গৈছোঁ। ভাল লাগিলে খাই বৈ যাবলৈ ওলাইছোঁ, আমি গৈ আছোঁ আৰু ক'ত যাম কি কথা নাজানো, বাছ গৈ আছোঁ।